এইটো ভাল লগা অনুভৱ আসলতে যিটো বঁটা জাতীয় শ্বহীদ বিনন্দ মৰাণ সতীৰ্থ বঁটা যিটো প্ৰদান কৰা হ'ল মোক তো এইটোৱে মোক উৎসাহ দিছে প্ৰেৰণা দিছে আৰু মই যিখিনি কৰি আহিছোঁ সমাজৰ কাৰণে যিখিনি কিঞ্চিতমান কৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰ স্বীকাৰ কৰি পেলাই এটা যাতে স্বীকৃতি হিচাপে মানে প্ৰদান কৰিছে ভাল লাগিছে অনুভৱ এইটো বঁটাটোৰ সম্পৰ্কে বিশেষকৈ বহুত ৰাইজে নাজানে বঁটাটো কেতিয়াবা প্ৰৱৰ্তন হৈছে বা আচলতে বিনন্দ মৰাণ অসমৰ ভূমিপুত্ৰসকলৰ ভিতৰত অন্যতম মৰাণ জনগোষ্ঠী 6টাকৈ সংগঠন আছে আৰু সেই 6টাকৈ সংগঠনৰ ভিতৰত সদৌ মৰাণ ছাত্ৰ সন্থা এটা অন্যতম সংগঠন গতিকে সেই সদৌ মৰাণ ছাত্ৰ সন্থাই 2010 চনত ক্ষমা কৰিব 2010 চনত এটা প্ৰতিবাদী বাইক ৰেলী কৰিছিলে অৰুণাচল সীমান্ত ডিৰাক গেটৰ পৰা গুৱাহাটীলৈকে আৰু সেই বাইক ৰেলীটো সফল সমাপ্তি কৰি উভতাৰ পথত গুৱাহাটীৰ ওচৰতে সোণাপুৰত মটৰচাইকেল দুৰ্ঘটনাত আমাৰ সেইজন ছাত্ৰ নেতা বিনন্দ মৰাণ ঢুকাইছিলে আৰু তেতিয়াৰ পৰাই আচলতে এই বিনন্দ মৰাণৰ নাম যুগমীয়া কৰিবৰ কাৰণে সেইটো বঁটা প্ৰদান কৰা হৈছিলে মৰাণ ছাত্ৰ সন্থাৰ যিসকল প্ৰাক্তন কৰ্মী থাকে আছে সেইসকলক প্ৰতি বছৰে এই বঁটাটো আচলতে প্ৰদান কৰা হয় জড়িত হৈ আছে চাওক মই ৰাজহুৱা জীৱনত মোৰ জীৱন আৰম্ভ হয় চামদাং চামদাং হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে হৈ যিটো অসমৰ বিদেশী খেদা আন্দোলন হৈছিলে সেই বিদেশী খেদা আন্দোলনত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ এজন কেডাৰ হিচাপে আৰু তাৰপিছতে মই আছুৰ ডুমডুমা আঞ্চলিকৰ সহকাৰী সম্পাদকৰ পদতো অধিষ্ঠিত হৈছিলোঁ তাৰ পাছৰ পৰাই মই মানে সামাজিক জীৱনত মানে ওতঃপ্ৰোত জড়িত হৈ পৰিলোঁ তাৰপিছতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হ'লোঁ তাৰপিছতে অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক হ'লোঁ তাৰপাছত অসম মৰাণ সভাৰ দুবাৰকৈ মই সভাপতি হিচাপে ৰাইজে মোক মানে মনোনীত কৰিলে তাৰ উপৰিও পানীখোৱা যিখন কৰম আঞ্চলিক আমাৰ তিনিচুকীয়া জিলাৰ পানীখোৱা কৰম সেই আঞ্চলিক কৰমখনৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই ৰাইজে মোক বাছনি কৰিছিলে তাৰ উপৰিও আমাৰ ইয়াত যিহেতু পানীখোৱাখন বিভিন্ন জাতি জনগোষ্ঠীৰে মানে পৰিপূৰ্ণ এখন ঠাই ইয়াত মানে ছট পৰৱ হয় অন্যান্য মানে আহোমসকলৰ আমাৰ মেডাম মেফি হয় এই সকলোবিলাক অনুষ্ঠানত লগত মই জড়িত হ'বৰ কাৰণে চেষ্টা কৰি থাকোঁ আৰু সেই অনুপাতে ৰাইজে মোক তেনেকৈ বিচাৰে আৰু মই যেনেকৈ বিচাৰে মই তেনেধৰণে ৰাইজক সহযোগিতা আগবঢ়াবৰ কাৰণে যত্ন কৰোঁ ৰাজনীতিত মোৰ শুভাকাংক্ষীসকলে ৰাজনীতিৰ কথা কৈছে মই চিন্তা চৰ্চা কৰিম যদি ৰাইজে মানে বিচাৰে নাও নকওঁ আৰু হাও নকওঁ যদি ৰাইজে বিচাৰে সেইটো আচলতে ৰাইজৰ ওপৰত কথা কোনো ৰাজনৈতিক দলৰ নেতাই যোগাযোগ কৰিছে নেকি ৰাজনৈতিক দলৰ নেতা মানে আচলতে সেইটো এনেকুৱা ধৰণৰ কথা আছিল আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰাদেৱে আহি পেলাই এই পানীখোৱা গাঁও পঞ্চায়ত অঞ্চলত আহিছিলে তেতিয়া মানে এজন নিৰপেক্ষ মানুহৰ ঘৰত তেখেতে খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলে বুলি কৈছে আৰু সেই অনুপাতে মোক মানে তেখেতসকলে ক'লে যে কথাখিনি এনেকুৱা পাৰিব নেকি তেতিয়া মই মানে ক'লোঁ মানে সহমত প্ৰকাশ কৰিলোঁ আৰু আমি অসমীয়া জাতিটো এনেও আলহী অতিথিৰ প্ৰতি অতি আপ্যায়ন মানে এটা মানে আমাৰ সুনাম আছে তো গতিকে এজন আলহী আহিছে আমাৰ ঘৰলৈ আৰু তেখেতক আমি এসাঁজ খুৱাব পালে আমি সেইটো ভাগ্য বুলিয়ে কথা ক'ম আন ৰাজনৈতিক দলৰ যদি কোনোবা কৰ্মী আহে নেতা আহে আমি তেওঁলোককো আমি স্বাগতম জনাম তেওঁলোকক ভাত মানে এসাঁজ খুৱাবৰ কাৰণে যত্ন কৰিম সেইটো কথা আচলতে দলত যোগদান কৰাৰ কথা একো নাই দলত যোগদান কৰাৰ কথা চাওক মানে আঞ্চলিক দল আৰু সৰ্বভাৰতীয় দল সকলো পৰ্যায়ৰ কৰ্মকৰ্তাই আচলতে যোগাযোগ কৰি আছে মই কিন্তু মানে এতিয়ালৈকে তেনেধৰণৰ কথা ভবা নাই আৰু মোৰ যিসকল শুভাকাংক্ষী আছে মোৰ শুভাকাংক্ষীসকলৰ যিটো পৰামৰ্শ হ'ব সেই পৰামৰ্শ অনুপাতে মই সিদ্ধান্ত ল'ম বুলি থিৰাং কৰি ৰাখিছোঁ